মৰ্ণিং আজি ৰাতিপুৱাই পুৱাই ভিডিঅ' শ্বুট কৰিছোঁ। ফ্ৰেণ্ডছ আপোনালোকে কেনেকুৱা আছে আশা কৰিছোঁ সকলোৰে ভালেই চাগে। তো আজি মই ভাবিলোঁ বহু দিনৰ মূৰত ভিডিঅ' বনাবলৈ টাইমো নাপাওঁ, সৰু বাচ্ছা আছে লগত, অকলে ভিডিঅ' বনাবলৈ বাচ্চালৈ বহুত দিগদাৰ হয়। তো আজি ভাবিলোঁ ভিডিঅ' বনাবলৈ চুৰু কৰি দিওঁ। ৰাতিপুৱাৰ পৰাই চুৰু কৰিলোঁ। এতিয়া 6টা বাজিছে চাগে। বিচনাৰ পৰা উঠিয়ে আহিছোঁ মই আজি ৰাতিপুৱা বৈদিকটাৰ লগত। তিতাৰ গছটা খাই দিওঁ। এইডাল গছ এইটো কিহৰ গছ জানেনে? এইটো টিপ বগৰী বুলি কয়। টিপ বগৰীৰ গছ লেতেৰা হৈ আছে দেই চব। ৰাতি ভাত খাই উল্টা উল্টা কথা। ফ্ৰেছ হলো। আজি আচলতে ৰোজা ৰখা মাইৰা বহুত সৰু আছে যে 6 মাহ পুৰা হৈছে, সেইটো কাৰণে ৰোজা ৰখা নাই। তাই বহুত কান্দিয়া বাহিৰা বস্তুটো ইমান বেছি নাখায়, অলপ চলপ নাখায়। সেইটো ৰোজা ৰাখিলোঁ 9-10টা ৰাখিলোঁ নেকি। আজিৰ পৰা 2-3টা নাৰাখোঁ। এয়া দমকল আচলতে এইটো ইউজ নহয় দেই, টেপৰ পৰা এই পানী ইউজ হয়। আইৰণ আছে যে অলপ চলপ আছে। যে বগা তুলসী ৰাস্তাৰ ফালে দেখাই বোলে গৈ আছো দেই।
জীৱ জন্তু মাছ ঘোঁৰা মুৰ্গী গৰু ছাগলী হাঁহ কুকুৰা যি বেমাৰ চেমাৰ হ'ব ইয়াৰ পৰা ঔষধ লৈ যাব। এখন চাইকেল মালিকৰ হয়, মানে এনিমেলছ ডক্টৰ। এনিমেলছ ডক্টৰৰ চাইকেল চলায়। Gracias.